Hey everyone, welcome to Deepsika Small World. পোনপ্ৰথমে সকলোলৈকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতু সপ্তমী পূজা, আমি ওলালোঁ প্ৰথমে দেৱী মাৰ ওচৰত আশীষ ল'বলৈ। ৰাস্তাটো দেখিছেনে, ইমান বেয়া নহয়, হ'লেওতো পূজা যিহেতু নগ'লে নহ'ব। আমি এই তিয়কৰে মন্দিৰ এটালৈ গৈছিলোঁ প্ৰথমে ৰাতিপুৱাই। এয়া তিয়কৰ মেইন টাউনতে আছে এইভাগ পূজা। প্ৰথমে ইয়াত নোসোমালো, গৈ পেলাই আমি এই ৰাস্তাটোৱেদি গৈ দেখিছেনে, এই পুতলাকেইটা ইমান মৰম লাগিছে। সৰুতে যে এইবোৰ দেখিলে ল'বলৈ উৎপাত কৰিছিলো, আৰু গৈ এয়া মন্দিৰ পালোগৈ। তাৰপিছতে তাত ধূপ চাকি জ্বলাই দেৱী মা আশীষ লৈ অলপ বহি ল'লো। বহি মেলি খিচিৰি খালো আৰু ঘৰৰ ফটো মাৰি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি কাপোৰকেইটা লৰালৰিকৈ সলাই আকৌ ওলালো ফুৰিবলৈ বুলি। পূজা যিহেতু ঘৰতো থাকিব নোৱাৰি, নহয় জানো? তাৰপিছতে এয়া জগদ্বাৰতে পূজা মণ্ডপ এটা দেখিলোঁ, তাত সোমোৱা নহ'ল অৱশ্যে। তাৰপিছতে আমি গৈ এয়া চন্দ্ৰকমল বেজবৰুৱা কলেজ পালোগৈ। কলেজ পাৰ হৈয়ে আচলতে আমি আহিছোঁ হাঁহ চৰালৈ। তাত এটা ধুনীয়া মুখা বনাইছিলে, ফটো দেখিলোঁ, দেখি চাবলৈ বুলি আহিলোঁ। তাৰপিছত আহিয়ে তাইক এখন ফটো উঠাই ল'লোঁ। তাৰপিছতে দেখিছেনে, ইমান ধুনীয়াকৈ বনাইছে নহয়নে? এইবোৰ বনোৱা কিন্তু কাৰিকৰসকলকো কিন্তু মানিব লাগিব দেই, যাদু আছে তেওঁলোকৰ হাতত। তাৰপিছতে গৈ ইয়াত ফটো মাৰিলোঁ, মাৰি মেলি এয়া ৰাতিৰ খানা খাই বৈ আৰু আজি সপ্তমী পূজা ইমানতে শেষ। আকৌ কাইলৈ লগ পাম। বাই বাই।